হয় গাইজ আজি ৰ'ব গাইজ প্ৰথমবাৰ ষ্টাৰ্ট কৰি লওঁ। হয় গাইজ নমস্কাৰ, মোৰ নাম হৈছে ভিকি দাস। মই বনাওঁ আছামিজ ভিডিঅ' অৰ্থাৎ ব্লগ, আৰু আপোনালোকক মই যি কৰোঁ নকৰোঁ সকলোখিনি শ্বেয়াৰ কৰোঁ। হয়, আপোনালোকে জানেই মোৰ ইউটিউব চেনেলত আছে টিকলা ব্লগ বুলি, আৰু ফেচবুকত আছে আছামিজ ব্লগাৰ, আৰু ইনষ্টাগ্ৰামত আছে আছামিজ ব্লগাৰ। এতিয়া কথাটো কি হ'বলৈ গৈছে, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। পিছে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গাইজ। মানে সকলোতো গমেই পায়, মই ইনষ্টাগ্ৰামত কণ্টিনিউ যিসকলে ভিডিঅ' চাই মোৰ সকলোতো গমেই পায় যে মই অসমীয়াত ভিডিঅ' বনাওঁ। বৰ্তমান হিন্দীত ভিডিঅ' বনোৱা নাই। কি হিচাপত বনাম আপোনালোকে ক'ব। আপোনালোকৰ মৰম, মানে যিসকলে ভাল পায় সেইসকল লাইক শ্বেয়াৰ গোটেই কৰে, কিন্তু মানে ফ'ল'টো অলপ বঢ়াব লাগিছিল। মই বিশ্বাস কৰিব 6 মাহৰ পৰা ইনষ্টাগ্ৰাম চলাই আছোঁ, ভিডিঅ' সেয়া কৰিছোঁ। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিছিল আপোনাৰ ভাবক। মাৰ্চত দিছিল। মাৰ্চত দিলে আপোনাৰ মাৰ্চৰ পৰা 6 মাহৰ ওপৰত হ'ল। মই মাৰ্চৰ মেট্ৰিকৰ ৰিজাল্ট পিছতে মই মোবাইল কিনিছোঁ, ভিডিঅ' ষ্টাৰ্ট দিছোঁ, কিন্তু আজিলৈ ফল পোৱা নাই। না বিশ্বাস কৰিব, আনকি 500 ফলোৱাৰ্ছো হোৱা নাই। সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো বনাওঁ, আপোনালোকে শ্বেয়াৰ টেয়াৰ কৰি দিব। আৰু লগতে বহুতে নাজানে যে মই ইউটিউব চেনেল আছেনে নাই মোৰ, নে অকল ইনষ্টাই আছে। মোৰ ইউটিউব চেনেলত আছে টিকলা ব্লগ, আৰু কি কাৰণে টিকলা ব্লগ ৰাখিছোঁ সকলোখিনি কৈছোঁ, আৰু ইনষ্টাগ্ৰামত আছামিজ ব্লগ কিয় ৰাখিছোঁ সকলোখিনি কথা কৈছোঁ। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকিব। মোৰ ইউটিউব চেনেল টিকলা এইকাৰণে ৰাখিছোঁ কাৰণ উত্তৰ গুৱাহাটী বিলঙনি পৰ্বত কাষত মোৰ জন্ম, আৰু তাতে মোক গাঁৱৰ মানুহখিনি, মই সৰুৱে হওক বা ডাঙৰ হওক, মোৰ এটা মৰমৰ নাম আছে টিকলা। আৰু বহুতে মোক বেলেগ বেলেগ নামেদি জোকায়, মোক ইনচাল্ট কৰে। মই সেইটো বাৰু ইনচাল্ট কৰিবই, কাৰণ ইনচাল্ট কৰাটো কৰিবই, এইটো ক'ব লগা নাই। মোক কাৰোবাক জোকাম, মোকো জোকাব। কিছুমানে বহুত গাত লাগাকৈ জোকায়। গাত লাগাকৈ জোকালে জানেই নহয় কাৰ কেনেকুৱা, মই সেইটো ক'ব নালাগে, সকলোৱেতো জানেই। আৰু আজি মই এইটো কাৰণে ক'ব ওলাইছোঁ টিকলা মোক মাতা কাৰণটো কি। মোক বহুতে ভাল পায়, বহুতে বেয়াও পাৰে, কাৰণ মই কিছুমান কৰিব নলগীয়া কাম কৰোঁ। সেইটো সঁচা কথা দেই, আপোনালোকে জানেই নহয়, যিসকলে কৰে সঁচা কথা এইটো। এতিয়া মোৰ ক'ব লগা কথাটো, মোৰ টিকলা বুলি মাতে কি কাৰণ সৰুৰ পৰা মই এইখন গাঁৱতে জন্ম, মোৰ এই গাঁওখনতে জন্ম হৈছিল। মোক এইকাৰণে মাতে, সকলোৱে মোক সৰুৰ পৰা টিকলা টিকলা বুলি মাতি আছিল, আৰু টিকলা মোক এতিয়া ডাঙৰ হ'লেও টিকলা বুলিয়ে মাতে। সেইকাৰণে মই ভাবিলোঁ যে ইউটিউব চেনেল এটা খোলোঁ, মোৰ যোনটো নাম ৰাইজে জানে, অৰ্থাৎ উত্তৰ গুৱাহাটী বিহলঙনি গাঁওখনে জানে। টিকলা বুলি ক'লে আপুনি যদি এটা নাম আছে মোৰ, সাধান বুলি মাতে, কাৰণ মোৰ দাঁতৰ কাৰণে, দাঁতটো মোৰ উচলা, সেইকাৰণে মোক সাধান বুলি মাতে বহুতে। যদি আপুনি আমাৰ ইয়াতে গেলাপুৰীত কয় সাধানক চিনি পায় নেকি, ক'ব পাওক। মোৰ দাঁতৰ ওপৰত ইনচাল্ট কৰে। মই দাঁতটো কি কৰোঁ বুলি কৰিছোঁ। মেডিকেলত ট্ৰিটমেণ্ট কৰিছিলোঁ, ট্ৰিটমেণ্ট হোৱাৰ দিনা মোৰ গাঁৱত যাব লগা হ'ল, গাঁৱত গুচি গ'লোঁ। সেইকাৰণে মানে ঘৰৰ মানুহ মোক ট্ৰিটমেণ্ট কৰি নিদিলে। ফ্ৰী আছিল, সেইদিনাখন ফ্ৰী নহ'ল, কাৰণ গাঁৱতো মোৰ যাব লগা আছিল, মই যিহেতু যাব নাপাওঁ। এতিয়া বাৰু ইচ্ছা, এতিয়া মেট্ৰিক দিলোঁ যিহেতু, মই যেতিয়া ইচ্ছা তেতিয়া গুচি যাব পাৰোঁ, সেইটো কথা। এতিয়া মোৰ কথাটো হ'ল টিকলা বুলি ৰাখে, কিন্তু বহুতে মই ক'তো যাব নহয়, সাধান এনেকৈ মাতে, কাৰণ মোৰ দাঁতৰ ওপৰত বহুতে ইনচাল্ট কৰে। বেয়া লাগে, কিন্তু কি কৰিম, জোকাবই, তাৰ ওপৰততো সেয়া কৰি লাভ নাই। যোন যেনেকুৱা, মই যেনেকুৱা সকলোৱে জানে, সি যেনেকুৱা সকলোৱে জানে, কিন্তু মানুহক ইনচাল্ট কৰিব লাগে, সেনেকৈ ইনচাল্ট নকৰে। কাকো সৰ্বশৰীৰত ধৰি কেতিয়াও ইনচাল্ট কৰিব নালাগে, দাঁতত ধৰিকৈ ইনচাল্ট কৰিব লাগে। হয়, মই নিজে কৰা নাই, ভগৱানে কৈ দিছে। মই কথাখিনিতো আপোনালোকক ক'লোঁ, কথাটো সেইটোৱে। আৰু লগতে মোক টিকলা বুলি মাতে সকলোৱে, সেইকাৰণে ভাবিলোঁ যে মই ইউটিউব চেনেল খুলিছোঁ যিহেতু আছামিজ ব্লগ ৰাখিছিলোঁ, নাই দুটা, যিহেতু ফেচবুকতো আছামিজ আছে, ইনষ্টাতো আছামিজ আছে, যিহেতু টিকলা বুলি জানে, ভাবোঁ যে টিকলা বুলিয়ে ৰাখোঁ, যেনিবা অলপ ছাবস্ক্ৰাইবাৰ বাঢ়ে। কিন্তু টিকলা ব্লগাৰ বুলিও ৰাখিলোঁ, নাই 125 ছাবস্ক্ৰাইবাৰৰ ওপৰত নাই যোৱা, আজিলৈ ভিউছে নাই যোৱা। ৰিলছ বনালে যায়, সেইটো হয়, ৰিলছ বনালে যায়, কিন্তু নাই। ইনষ্টাগ্ৰামত আছামিজ ব্লগাৰ বুলি ৰাখিলোঁ, যিহেতু মই হিন্দীত ব্লগ নবনাওঁ, অসমীয়াত বনাওঁ। হিন্দী ইমান এটা ভালদৰে নাজানো, অসমীয়াত ভিডিঅ' বনাওঁ, অসমীয়াতো ভিডিঅ' বনাওঁ। তেওঁ নাই ইনষ্টাগ্ৰামত। যদি এই মনোজ দা বুলি মোৰ এজন দাদা আছে, মানে আবাহন থিয়েটাৰ কৰি এতিয়া কিবা এটা বাৰ লগত নে কাৰোবাৰ লগত কিবা এটা লাগে, ভালদৰে নাজানো, সেইটো ভাবি নাথাকিব। মানে কিবা এটা লগাৰ কাৰণে গুচি আহিছে থিয়েটাৰৰ পৰা। সেই দাদাজনক মই যেতিয়া কলেব কৰোঁ, তেতিয়া দাদাই কলেব কৰাৰ লগত বেগ দিয়ে, মোৰ সেইটো ভাল লাগে দাদাক। এতিয়া ভিউজ আহে, দাদাক কলেব কৰিলোঁ। আৰু আমাৰ আবাহন থিয়েটাৰ, এই দাদাৰ লগত একেলগে নাচা মনোজ ৰাজবংশী, তাৰ নাম, সকলোৱে চিনি পাব, চিনি পাইছে। ইউটিউবত আছাম থিয়েটাৰ বুলি আছে, আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে গম পাব। আৰু ইনষ্টাগ্ৰামত মনোজ ৰাজবংশী বুলি আছে, আপোনালোকে চাবচোন, তেতিয়া গম পাব। মানে তেওঁ কমেডিও বনায়, ভাল এক্টৰ হয় এজন, বঢ়িয়া এক্টিং কৰে।
আপোনালোকে চাব মিছা কৈছোঁ যদি ইনষ্টাগ্ৰামত ইউটিউবত আছে আছাম থিয়েটাৰ বুলি চাব আৰু ইনষ্টাত মনোজ ৰাজবংশী বুলি এই দাদাজনৰ লগতে মানে নেহা বুলি ছোৱালী এজনক নাচিছিল এই নেহা বুলি ছোৱালীজনক কলেব বেক দিয়ে সেইটো ভাল লাগে কৈ থাকে কলেব বেক ক'লে ভিউজ আহে নহ'লে ভিউজে নাহে মোৰ বিশ্বাসৰ ইনষ্টা 3টা খুলিলোঁ ভাবিলোঁ যে ভিউজ আহিব হয় মই ছেটিংছৰ কথা নাজানাখিনিতো মোক ক'ব পাৰে যিসকলে ভিউজ আহে যে তুমি একাউণ্টটো এনেকুৱা কৰা তোমাৰ ভিউজ আহিব তোমাক মানুহে ভাল পাব কিন্তু নকয় কিন্তু গাইছ কিন্তু যেতিয়া বেয়াখিনি দেখিব গালি দিয়াত ঠিক আছিল সেইটো সঁচা কথা দেই কাৰ লগত হয় প্লিজ কমেণ্ট কৰি ক'বচোন কমেণ্টটো নিদিয়েই কোনো মোক ভালে নাপায় তেওঁ ইমান কষ্ট কৰি গৈ আছোঁ ভিডিঅ' বনাওঁ ইমান কষ্ট কৰি তেওঁ আজিলৈ কষ্টৰ সফলতা পোৱা নাই গাইছ আপোনালোকে সফলতা দিব বুলি মই 1 বছৰ নহয় 2 বছৰ নহয় 3 বছৰ নহয় 10 বছৰলৈ যেতিয়ালৈ নমৰোঁ তেতিয়ালৈ আশা কৰিম আপোনালোকৰ ছাপোৰ্ট সদায় আছে সদায় থাকিব লাগিব তো মই জানো কিন্তু আৰু অলপ ছাপোৰ্ট লাগে মোৰ হয় আপোনালোকে ভাবিছে যে ফলোৱাৰ্ছ নাবাঢ়িল মোৰ কি হ'ল সেইটো নহয় প্লিজ মই ইমান কষ্ট কৰি বনাওঁ ভিডিঅ'বিলাক সেইটো কাৰণে মোক লাগে হয় মানুহে যে কয় মানে কষ্ট কৰিলে বোলে সফল হয় এদিন ঠিক তেনেদৰে মই 6 মাহৰ পৰা কষ্ট কৰিছোঁ আজিলৈ কিন্তু অলপো সফল পোৱা নাই হয় ফলোৱাৰ্ছ বাঢ়িছে অলপ কিন্তু মোৰ না ভিউজ আহে না কি আহে সেইকাৰণে অলপ বেয়া লাগি থাকে প্লিজ আজি যিখিনি কথা ক'লে অলপ চাব বাৰু মই কাউকে কোৱা নাই যে আপোনালোকে ফ'ল' কৰক কিন্তু প্লিজ যিখিনি কষ্ট কৰি গৈছোঁ সেইখিনি যেন সফলতা পাওঁ তাৰে আশীৰ্বাদ লৈ আগুৱাই যাম আৰু আপোনালোকে সদায় মোৰ লগত থাকি দিব প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰিবা আৰু মই এইটো আজিৰ ভিডিঅ'টো ইউটিউব ইনষ্টা সকলোতে দিম আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জানে মই এইটো কোনো লং ভিডিঅ' টাইপৰ নহয় জাষ্ট মানে কথাখিনি ক'বলৈ অলপ মানে লং ভিডিঅ' টাইপৰ বনাইছোঁ এনেকৈ মই ভিডিঅ' বনাই পোৱা নাই নতুনকৈ এডাল ষ্টেণ্ড আনিছোঁ ষ্টেণ্ডডালত থৈ পেলাই বনাইছোঁ কেনেকুৱা লাগিছে ক'ব আৰু এটা লাইট 3D লাইট এটা যে আছে 3D লাইটটো বঢ়িয়াকৈ লগাই দিছোঁ চকুত পৰি আছে পিছফালে মানে পৰ্দা এখন আছে এয়া আৰু এইডাল যে দেখিছে এইডাল আমাৰ দাদাই মানে এয়া আপোনাৰ কি বুলি কয় এইটো এক্সাৰচাইজ কৰে আৰু বহুতখিনি বস্তু আছে এদিন মই মজাকৈ লং ভিডিঅ' এটা বনাই দেখাই দিম আৰু আজি 31 তাৰিখ কালি হৈছে মাঘী পূৰ্ণিমাতো সকলোতো যাবই আৰু আমাৰ ইয়াতে উত্তৰ গুৱাহাটী আউনীআটী সত্ৰ ভুললৈ ক্ষমা কৰি দিব যিসকলে সত্ৰৰ পৰা চাই আছে উদ্ধৱ দাদাই হওক বা ছাৰে হওক বা পণিতা বা অৰ্থাৎ আমাৰ দৃষ্টিমণি হালৈ যিসকলে তাৰে ওচৰৰ হয় যদি কিবা ভুল হৈছে প্লিজ কমেণ্ট কৰি কৈ দিবা শুদ্ধ কৰিব চেষ্টা কৰিবা যিহেতু মই ভালদৰে নাজানো আৰু তোমালোকে যিহেতু সৰুৰ পৰা এইখিনি কৰি আহিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে জড়িত আছা যিখিনি জানা সকলোখিনি মোক বুজাই দিবা যিখিনি বস্তু নাজানো তুমি যিখিনি নাজানো মই সেইখিনি বুজাব চেষ্টা কৰিম তোমালোকক কৈছোঁ দেই মই এজন দুজনক কোৱা নাই যি সকলোকে কৈছোঁ আৰু মানে আউনীআটী সত্ৰত কালি মাঘী পূৰ্ণিমা হোমযজ্ঞ কৰা হয় তাতে ময়ো যাম আপোনালোকে যদি কোনোবা উত্তৰ গুৱাহাটীৰ বা দূৰৰ পৰা আহে প্লিজ লগ পাম আপোনালোকক লগ পোৱাৰ আশা থাকিল সকলোৰ লগতে মানে মজাকৈ ভিডিঅ' বনাম কালি লং ভিডিঅ' এটা যাব চিন্তা কৰিব নালাগে আৰু লগতে উত্তৰ গুৱাহাটী গোপাল থান বুলি ক'লে ভাইৰেল গাইছ ভাবিছে গোপাল থান কি বস্তু হয় গোপালৰ থান কিন্তু সেইটো নহয় এনেকুৱা এটা বস্তু লাগিব কালি গাইছ মন্দিৰটো উত্তৰ গুৱাহাটী মধ্যমণ্ডত ধূপৰতল বুলি এটা মন্দিৰ আছে গোপাল থান গাইছ কি বঢ়িয়া লাগে মানে ইটো মূৰৰ পৰা সিটো মূৰ অকল কলৰটো আপোনালোকে দিয়ে যদি দিব পাৰোঁ ছিঙি ভাল লাগে কিন্তু কিছুমানে কি কৰে ছিঙি পেলাই অত্যাচাৰ কৰে এইটো ভগৱানৰ নামত দিছে আমাকে খাব দিছে আপোনালোকে ভগৱান আপোনালোকে কিন্তু কোৱা নাই ভগৱানে যে তহঁতে খাই পেলাই অত্যাচাৰ কৰ সেইটো কোৱা নাই যিখিনি পাৰ সেইটো কৈছে কিন্তু অত্যাচাৰ কৰিব মানা কৰিছে গাইছ সেইটোৱেই মোৰ আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিব নাপাহৰি যিখিনি কথা ক'লোঁ সকলোৱে গাইছ অলপ শ্বেয়াৰ কৰিব দেই দিয়ক পিছে আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে আৰু এবাৰ কৈছোঁ লাইক এণ্ড শ্বেয়াৰ আৰু নতুনকৈ যদি চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই আজিলৈ ইমানেই আছিল বাই